নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম মাষ্টাৰ জব ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আমি 2020 চনত DHS ৰ যিখিনি এক্সাম হৈছিল হে এক্সামৰ আপোনালোকৰ প্ৰশ্নসমূহ লৈ আহিছো আপোনালোকে যদি এই এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সোনকালে সাবস্ক্ৰাইব কৰি দিয়ক আপোনালোকে ইয়াত আহিবলগীয়া প্ৰশ্নসমূহ সম্ভাৱ্য যিখিনি কোৱেশ্যন আছে হে কোৱেশ্যনখিনি আমি 90 80 90 টা ইয়াত আজি আলোচনা কৰিম হে বিষয়ে আপোনালোকে হেবে অতি সোনকালে চেনেলটো সাবস্ক্ৰাইব কৰক লগতে সাইডৰ নটিফিকেশ্যন বেলটো ক্লিক কৰি যাওক লগতে এখন যিখন কোৱেশ্যন পেপাৰ হে কোৱেশ্যন পেপাৰখনৰ যিটো PDF ফাইল হে PDF ফাইলটো আপোনালোকে ডেসক্ৰিপচনত লিংক আছে WhatsApp গ্ৰুপৰ লিংকত দি দিয়া হ'ব অতি সোনকালে চেনেলটো সাবস্ক্ৰাইব কৰক লগতে ভিডিওটো লাইক কৰক কমেন্ট কৰক আৰু শেয়াৰ কৰক আহক আমি আলোচনা কৰো দেখা পাইছে ইয়াত কিছে দা Vedas are the oldest literature of the Aryans how many Vedas are there ইয়াত উদিছে কিমানখন Vedas আছে বুলি উদিছে ইয়াৰ এনসাৰটো হ'ব আপোনালোকৰ 4খন আছে তাৰ পিছৰ কোৱেশ্যনটো আপোনালোকে দেখা পাইছে ইয়াত চন্দ্ৰগুপ্ত was the popularity known as কি বুলি জনা যায় চন্দ্ৰগুপ্তক ইয়াত আপোনালোকৰ এনসাৰটো হ'ব বিক্ৰমাদিত্যক চন্দ্ৰগুপ্ত দ্বিতীয় বুলি জনা যায় তাৰ পিছৰ কোৱেশ্যনটো উঠিছে who was the last Mughal king মুগলৰ কিঙৰ লাষ্ট মুগল কিংজন কোন উঠিছে ইয়াৰ আপোনালোকৰ 4টা অপচন দিয়া আছে তাৰ পিছত আপোনালোকৰ শুদ্ধ এনসাৰটো হ'ব এই ডি নম্বৰ এনসাৰটো বাহাদুৰ শাহ জাফৰ দ্বিতীয় তাৰ পিছত আপোনালোকৰ 4 নম্বৰ কোৱেশ্যনটো দেখা পাইছে দা ক্ৰিপছ মিছন লেড বাই ছাৰ ষ্টেফৰ্ড ক্ৰিপছ কেম টু ইণ্ডিয়া কিমান চনত ইণ্ডিয়ালৈ আহিছিল উদিছিল ইয়াত আপোনালোকৰ শুদ্ধ এনসাৰটো হ'ব 1942 তাৰ পিছত 5 নম্বৰটো আপোনালোকে দেখা পাইছে হু ওয়াজ দা ফাৰ্স্ট স্পিকাৰ অফ দা লোকসভা অফ ইন্ডিপেন্ডেন্ট ইণ্ডিয়া ইয়াত উদিছে আপোনালোকৰ কোনে আছিল প্ৰথম স্পিকাৰ ইন্ডিপেন্ডেন্ট হোৱাৰ পিছত ইণ্ডিয়াত ইয়াত আপোনালোকৰ এনসাৰটো হ'ব বি নম্বৰটো তাৰ পিছত আপোনালোকে 6 নম্বৰ কোৱেশ্যনটো ইয়াত দেখা পাইছে এইটো হৈছে 6 নম্বৰ কোৱেশ্যনটো হুইচ অফ দা ফলোইং celestial bodies is also known as a morning star কোনটো বডিছৰ কোনটো হেৰিক মৰ্নিং ষ্টাৰ বুলি জনা যায় সুধিছে ইয়াত আপোনালোকৰ এনসাৰটো ডি নম্বৰ এনসাৰটো হ'ব 7 নম্বৰ কোৱেশ্যনটো আপোনালোকে দেখা পাইছে বকিয়াল লেক ইজ সিচুৱেটেড ইন কোট আছে বকিয়াল লেক সুধিছে ইয়াত আপোনালোকৰ অপচন দিয়া আছে তাৰ ভিতৰত এনসাৰটো হ'ব আপোনালোকৰ ৰুছিয়া 1 নম্বৰটো 8 নম্বৰ কোৱেশ্যনটো আপোনালোকে ইয়াত দেখা পাইছে হোৱাট ইজ দা কেপিটেল অফ ভুটান ভুটানৰ কেপিটেলৰ নাম সুধিছে ইয়াত এনসাৰটো হ'ব এটো থিম্পু 1 নম্বৰ এ নম্বৰটোৱে হ'ব আপোনালোকৰ ইয়াত এনসাৰ তাৰ পিছত সুধিছে where is the world largest desert lake situated কোট সবতকে ডাঙৰ desert lake টু অৱস্থিত সুধিছে ইয়াত এনসাৰটো হ'ব আপোনালোকৰ সি নম্বৰটো আফ্ৰিকা হ'ব আফ্ৰিকাটো সকলোকে ডাঙৰ desert lake টু আছে বা মৰুভূমিখন আছে বুলি কৈছে 10 নম্বৰ কোৱেশ্যনটো আপোনালোকে ইয়াত দেখা পাইছে দা সিটি অফ বাগদাদ ইজ সিচুৱেটেড অন দা বেংক অফ বাগদাদ সিটিখন কাৰ কিনাৰত আছে বুলি সুধিছে ইয়াত 4টা অপচন দিয়া আছে আপোনালোকে 4টা অপচনৰ ভিতৰত বাছিব লাগিব ইয়াত শুদ্ধ এনসাৰটো হ'ব টিগ্ৰিট ৰিভাৰ তাৰ পিছত আপোনালোকে 11 নম্বৰ কোৱেশ্যনটো দেখা পাইছে হুইচ অফ দা ফলোইং ৰিভাৰ্স ইজ নন এজ সৰো অফ বেংগল বুলি কোনখন নদীক জনা যায় সুধিছে ইয়াত আপোনালোকৰ এনসাৰটো হ'ব বি নম্বৰ এনসাৰটো তাৰ পিছত আপোনালোকৰ 12 নম্বৰ কোৱেশ্যনটো দেখা পাইছে দা নিউয়ৰ্ক stock exchange is situated at কোড আছে সুধিছে নিউয়ৰ্ক ষ্টক এক্সচেঞ্জটো হ'ব ওয়াল ষ্ট্ৰীট ইয়াত এনসাৰটো সি নম্বৰটো হ'ব 13 নম্বৰ কোৱেশ্যনটো আপোনালোকে দেখা পাইছে হোৱাট ইজ দা নেশনেল ফ্লাৱাৰ অফ ইণ্ডিয়া ইণ্ডিয়াৰ নেশনেল ফ্লাৱাৰ্ছৰ নাম সুধিছে ইয়াত আপোনালোকৰ এনসাৰটো হ'ব সি নম্বৰটো লটাছ 14 নম্বৰ কোৱেশ্যনটো আপোনালোকে দেখা পাইছে দা জগন্নাথ টেম্পল ইজ লোকেটেড ইন জগন্নাথ টেম্পল কোড আছে সুধিছে ইয়াত এনসাৰটো হ'ব আপোনালোকৰ পুৰীত আছে জগন্নাথ টেম্পল তাৰ পিছত আপোনালোকে 14 নম্বৰটো পিছত 15 নম্বৰটো আপোনালোকে দেখা পাইছে ইয়াত আছে দাসিংগাম নেশনেল পাৰ্ক ইজ সিচুৱেটেড ইন কোড আছে সুধিছে ইয়াত জম্মু আৰু কাশ্মীৰত আছে এই নম্বৰ এনসাৰটো হ'ব শুদ্ধ এনসাৰ তাৰ পিছত আপোনালোকে কোৱেশ্যন কিটা দেখা পাইছে 16 নম্বৰত আছে হুইচ অফ দা ফলোইং ইজ নট এ খাৰিফ ক্ৰপ কোনটো নহয় সুধিছে ৰাইচ নহয় নে লিনচিট নহয় নে মেজি নহয় নে মিলেট নহয় ইয়াৰ শুদ্ধ এনসাৰটো হ'ব বি নম্বৰটো তাৰ পিছত আপোনালোকে 17 নম্বৰটো দেখা পাইছে হু এমং দা ফলোইং is not a recipient of ভাৰত ৰত্ন কোনজন ইয়াত ভাৰত ৰত্ন পোৱা নাই সুধিছে ইয়াত আপোনালোকৰ এনসাৰটো হ'ব is not a recipient কোনজন ভাৰত ৰত্ন পোৱা নহয় ৰবীন্দ্ৰনাথ টেগৰ হ'ব এই নম্বৰ এনসাৰটো ইয়াত শুদ্ধ হ'ব 18 নম্বৰটো দেখা পাইছে হোৱাট ইজ দা কেপিটেল অফ লক্ষদ্বীপৰ কেপিটেল কি ইয়াত এনসাৰটো হ'ব সি নম্বৰটো তাৰ পিছত আপোনালোকে দেখা পাইছে 19 নম্বৰত আছে দা হেডকোৱাৰ্টাৰ অফ চেন্ট্ৰেল ৰেলৱে ইজ সিচুৱেটেড ইট কোড আছে হেডকোৱাৰ্টাৰ চেন্ট্ৰেল ৰেলৱে এটো এনসাৰটো হ'ব এ নম্বৰটো মুম্বাইত আছে
The Armed Force Medical College is situated. Armed Forces Medical College ক'ত আছে সুধিছে ইয়াত এনসাৰটো হ'ব আপোনাৰ পুনেত আছে Armed Force Medical College তাৰ পিছত আপোনালোকে দেখা পাইছে 21 নম্বৰ আছে which of the following Indian state does not share its boundary with Myanmar Myanmar লগত কোনখন ষ্টেটৰ বাউণ্ডাৰী নাই সুধিছে ইয়াত এনসাৰটো হ'ব আসাম 22 নম্বৰটো দেখা পাইছে which of the following is not a nationalized bank কোনখন nationalized bank নহয় সুধিছে ইয়াত চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব আপোনালোকৰ এক্সিস বেংক nationalized bank নহয় বুলি কৈছে তাৰ পিছত নম্বৰ আপোনালোকৰ 23 নম্বৰটো দেখা পাইছে the vice president of India is ইয়াৰ আপোনালোকৰ চাৰিটা অপচন দিয়া আছে কিন্তু ইয়াৰ শুদ্ধ এনসাৰটো এ নম্বৰটো হ'ব the vice president of India is elected by the members of the houses of parliament এটো শুদ্ধ হ'ব 24 নম্বৰটো দেখা পাইছে the first schedule of the Indian constitution ইয়াত এনসাৰটো হ'ব contents from of oath and affirmation এটো হ'ব এ নম্বৰটো আপোনালোকৰ শুদ্ধ এনসাৰ হ'ব 25 নম্বৰটো দেখা পাইছে ইয়াত কৈছে rovers cup is associated with যেটো rovers cup আছে এটো কাৰ লগত এসোসিয়েট কাৰ লগত মিলে ইয়াত এটো হ'ব ফুটবলৰ লগত এ নম্বৰ এনসাৰটো শুদ্ধ হ'ব তাৰ পিছত আপোনালোকে দেখা পাইছে the East India Company which came to India for the purpose of trade was founded by ইয়াত সুধিছে যে আপোনালোকৰ ইষ্ট ইণ্ডিয়া কোম্পানীটো যেতিয়া আহিছিল তেতিয়া কুইটো পাৰপজৰ বাবে ইয়ালে আহিছিল পাৰপজটো কোৰপা লৈ পেলাই আহিছে ফাউণ্ড কৰিছিল ইয়াত কৈছে মাৰ্চেন্ট অফ লণ্ডন তাৰ পিছৰ কোৱেশ্যনটো দেখা পাইছে 27 নম্বৰটো which Mughal king was defeated by the British and was reported from India ইয়াত মুঘল কিং কোনজনে ডিফিটেড হৈছিল মানে হেৰি হৈছিল ব্ৰিটিছৰ লগত was deported from India ইয়াত হ'ব এটো বি নম্বৰ এনসাৰটো শুদ্ধ এনসাৰ হ'ব তাৰ পিছত আপোনালোকৰ 28 নম্বৰটো দেখা পাইছে জয়দেৱ was religious leader during the bhakti movement from religious কোনজন আছিল লিডাৰ যি ভক্তি মুভমেন্টত আছিল ওড়িশাত আছিল জয়দেৱ কোত মানে কোনটো জায়গাত আছিল বুলি দিছে কোত হৈছিল ওড়িশাত religious leader আছিল during the bhakti movement from 29 নম্বৰ দেখা পাইছে when was Pakistan created as a separate dominion কেতিয়া হৈছিল হৈছে 14 আগষ্ট 1947 চনৰ 14 আগষ্ট তাৰিখে পাকিস্তানৰ নিজে চেঞ্জ হৈছিল তাৰ পিছত who start the 1857 revolutions by breaking his rank and killing two British officers ইয়াত হ'ব মঙ্গল পাণ্ডে শুদ্ধ এনসাৰটো তাৰ পিছত আপোনালোকে 31 টো আপোনালোকে দেখা পাইছে 31 টো where are the Dilwara temple situated ক'ত আছে সুধিছে ইয়াত এনসাৰটো হ'ব এ নম্বৰটো ৰাজস্থানত আছে তাৰ পিছত বি 32 নম্বৰটো দেখা পাইছে where is the Jalapara century situated ক'ত আছে সুধিছে ইয়াত এনসাৰটো হ'ব ওয়েস্ট বেংগল ডি নম্বৰ এনসাৰটো তাৰ পিছত 33 নম্বৰ দেখা পাইছে what is the capital of উত্তৰাখণ্ডৰ ক্যাপিটেলটো কি হয় ইয়াত আপোনালোকৰ উত্তৰাখণ্ডৰ ক্যাপিটেল সুধিছে এই উত্তৰ আছে ইয়াত এনসাৰটো হ'ব বি নম্বৰটো 33 এনসাৰটো হ'ব বি নম্বৰটো দেৰাদুন হ'ব which Indian state has the longest coastline ক'ত কোনটো ইন্ডিয়া কোনখন ষ্টেট সবতকৈ দীঘল coastline আছে বুলি কৈছে ইয়াত হ'ব গুজৰাট তাৰ পিছত আপোনালোকৰ দেখা পাইছে the minimum age of Indian citizen to be eligible to become the vice president is ইয়াত এনসাৰটো হ'ব আপোনালোকৰ 35 years সবতকৈ কম প্ৰেসিডেন্ট ভাইস প্ৰেসিডেন্ট হ'বলৈ সকলো কম বয়সৰ সীমাটো হৈছে ন্যূনতম বয়সৰ সীমাটো 35 years হ'ব তাৰ পিছত আপোনালোকৰ দেখা পাইছে ইয়াত 36 নম্বৰ আছে which of the following is observed as a children day কোনটো children day হিচাপে ইয়াত মনা হয় ইয়াত হ'ব এনসাৰটো 14 নৱেম্বৰ তাৰ পিছৰ কোৱেশ্যনটো দেখা পাইছে who is known as a missile man of India কাক জনা যায় missile man of India বুলি এটো হ'ব আব্দুল কালাম এনসাৰটো সি নম্বৰ এনসাৰটো তাৰ পিছত 38 নম্বৰ দেখা পাইছে where is the Sawai Mansingh stadium is situated ক'ত আছে সুধিছে এটো হ'ব জয়পুৰ ডি নম্বৰ এনসাৰটো 39 নম্বৰ দেখা পাইছে which of the following sports is associated with the term half volley কোনটো স্পৰ্টছ ইয়াত এছ'চিয়েট হৈ আছে টাৰ্ম অফ হাফ ভলি ইয়াত আপোনালোকৰ শুদ্ধ এনসাৰটো হ'ব টেনিছ হৈ আছে সি নম্বৰটো তাৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে 14 নম্বৰ যেটো কোৱেশ্যন আছে হোৱাট ইজ দ্য নেশনাল স্পৰ্টছ অফ বাংলাদেশৰ নেশনাল স্পৰ্টছ কি হেতু হ'ব কাবাডী 41 নম্বৰ যেটো আছে দেখা পাইছে হু ওয়াজ দ্য অথৰ অফ দ্য বুক অফ মেন ইটাৰ্স অফ কুমনৰ অথৰ কোন জিম কৰবেট হয় বি নম্বৰ এনসাৰটো শুদ্ধ তাৰ পিছত আপোনালোকে 42 নম্বৰ দেখা পাইছে হু ডিসকভাৰ দ্য সাউথ পোল কোনে ডিসকভাৰ কৰিছিল ইয়াত হ'ব এটো 1 নম্বৰ এনসাৰটো এনসাৰ এ হ'ব অপচন এ তাৰ পিছত আপোনালোকে 43 দেখা পাইছে
হুইচ কেনেল কানেক্টছ আটলাণ্টিক অকেন উইথ স্পেচিফিক অকেন কোনটো কেনেল হ'ব ইয়াত কেনেলটো আপোনালোকৰ হ'ব পেনেমা কেনেল ইয়াত যিটো এনচাৰ হ'ব সেইটো ডি নম্বৰটো এনচাৰটো শুদ্ধ হ'ব তাৰ পিছত আপোনালোকে দেখা পাইছে হোৱাট ইজ দ্য নন এজ এ গিফ্ট অফ নীল ইয়াত সুধিছে হোৱাট ইজ নন এজ এ গিফ্ট অফ নীল কোনটো জনা যায় ইয়াত হ'ব ইজিপ্তক তাৰপিছত আছে 45 নম্বৰ দেখা পাইছে হোৱাট পেৰিছ ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ কোনখন ৰিভাৰ্ছৰ কিনাৰত পেৰিছ চিটুৱেটেড হয় ইয়াত এনচাৰটো শুদ্ধ এনচাৰটো চি নম্বৰটো হ'ব তাৰপিছত 46 নম্বৰ দেখা পাইছে হোৱাট ইজ দ্য স্মলেষ্ট প্লেনেট ইন আৱাৰ সোলাৰ চিষ্টেম সকলোকৈ সৰু প্লেনেটটো কি আমাৰ সোলাৰ চিষ্টেমৰ ভিতৰত সেইটো হ'ব আপোনালোকৰ চি নম্বৰ এনচাৰটো মেৰকাৰী তাৰ পিছত আপোনালোকে দেখা পাইছে যে 47 নম্বৰ যেটো আছে হেতু হৈছে হোৱাট ইজ দ্য লাৰ্জেষ্ট লিভিং এনিমেল অফ দ্য ওয়াৰ্ল্ড সকলোকৈ ডাঙৰ লিভিং এনিমেল অফ দ্য ওয়াৰ্ল্ড কি হয় এটো হ'ব খবৰকৈ কোন বেছি এনিমেল মানে লাৰ্জেষ্ট লিভিং এনিমেল কি হয় ইয়াত সুধিছে এটো হ'ব ব্লু হুৱেল যেটো তিমি মাছ বুলি কয় হেতু হ'ব তাৰ পিছত ইয়াত হৈছে হোৱাট ইজ দ্য কেপিটেল অফ সিৰিয়াৰ কেপিটেল কি সুধিছে ইয়াত আপোনালোকৰ এনসাৰটো হ'ব বি নম্বৰ এনসাৰটো ডামাস্কাছ 48 নম্বৰ তাৰ পিছত আপোনালোকৰ আজি আমি 50টা কোৱেশ্চন আলোচনা কৰিম যেটো ভিডিওটো বহুত দীঘল হৈ যাব এবাৰ 50টা কোৱেশ্চন এতিয়া আলোচনা কৰিম আৰু আপোনালোকক আৰু ইয়াৰ নেক্সট যেটো পাৰ্ট 2 হ'ব হেতুত আপোনালোকৰ 50টা কোৱেশ্চন আলোচনা কৰিম ইয়াত আপোনালোকে দেখা পাইছে হোৱাট ইজ দ্য কাৰেন্সি অফ বাংলাদেশৰ কাৰেন্সি কি ইয়াত চাৰিটা অপচন দিয়া আছে ৰূপী ৰূপা ভাগ টাকা এনেকৈ দিয়া আছে ইয়াত শুদ্ধ এনসাৰটো এই নম্বৰটো হ'ব টাকা হ'ব 50 নম্বৰ কোৱেশ্চনটো দেখা পাইছে হুইচ ইজ দ্য ওয়াৰ্ল্ড লাৰ্জেষ্ট হট ডিজাৰ্ট কোনটো হয় হট ডিজাৰ্ট হয় সুধিছে ইয়াত আপোনালোকৰ এনসাৰটো হ'ব চি নম্বৰ এনসাৰটো সাহাৰা সকলোকৈ হট ডিজাৰ্ট বা মৰুভূমিৰ ভিতৰত পৰে বুলি কৈছে লাৰ্জেষ্ট তাৰ পিছত বন্ধু বান্ধৱীসকল ভিডিওটো ইমানলৈকে যদি চাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি যাওক এনে ধৰণৰ নতুন নতুন ভিডিও পাই থাকিবৰ বাবে আৰু আপোনালোকে নেক্সট যেটো ভিডিও পাৰ্ট 2 ভিডিও এটা বনোৱা হ'ব হে পাৰ্ট 2 ভিডিওত আমি বাকিখিনি কোৱেশ্চন আলোচনা কৰিম DHS ৰ বাবে আপোনালোকে এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰক লগতে আপোনালোকে চেনেলটো শ্বেয়াৰ কৰক আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলি সকলৰ লগত ধন্যবাদ